হেল্ল' গাইজ সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে। আপুনি মোৰ ভিডিঅ'টো চাই আছে মানে আপুনি মোৰ এজন ফ্ৰেণ্ড হয় আৰু এতিয়ালৈ যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা নতুন নতুন আপডেট পাবলৈ। মই আৰু এটা টপিক লৈ আহিছোঁ, মানে টপিক মানে বেলেগ টপিক নহয়, মানে গণিতৰ লগত সম্পৰ্ক থাকাই কিবা এটা টপিক লৈ আহিছোঁ। সেইটো হ'ল LCM আৰু HCF, মানে লসাগু আৰু গসাগু। আমি সৰুৰ পৰাই ডাঙৰলৈ মানে সৰু ক্লাছৰ পৰা ডাঙৰলৈ যিকোনো গণিতৰ অংক কৰিবলৈ মানে প্ৰায়ভাগ গণিতৰ অংকতে মানে গণিতত কিছুমান সমাধান কৰিবলৈ আমাৰ LCM আৰু HCFৰ দৰকাৰ হয়। LCM আৰু HCF অবিহনে যেন গণিতত মানে মেথছবোৰ যেন কিবা আধৰুৱা হৈ থাকে। চ' মই আজি একেবাৰে সহজ পদ্ধতিত আপোনাৰ লগত আলোচনা কৰিম, যিটোৰ সহায়ত আপুনি LCM আৰু HCF ল'ব পাৰিব। চ' প্ৰথমে LCM মানে লয়েষ্ট কমন মাল্টিপুল আৰু HCF মানে হাইয়েষ্ট কমন ফেক্টৰ। লসাগু আৰু গসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক আৰু HCF মানে গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক। চ' মই এটা এক্সাম্পল লৈছোঁ যাৰ সহায়ত আপুনি বুজি পাব যে LCM বা HCF কেনেকৈ ওলোৱা হয়। যদি ইয়াত 4 আৰু 12 দিয়া হয়, 4 আৰু যদি 12 দিয়া হয় যে ইয়াৰ লসাগু আৰু গসাগু ওলাব লাগে 4 আৰু 12। কেইবাটাও পদ্ধতিৰে লসাগু ওলাব পাৰি। মই এতিয়া যিটো পদ্ধতিত ব্যৱহাৰ কৰিম সেই পদ্ধতি আপোনালোকৰ কাৰণে একেবাৰে সহজ হ'ব। সেইটো হ'ল উৎপাদকীকৰণ পদ্ধতি বা ছুটি হৰণ পদ্ধতি। মই প্ৰথম উৎপাদকীকৰণ পদ্ধতিৰে সমাধান কৰিম, তাৰপিছত ছুটি হৰণ পদ্ধতিৰে সমাধান কৰি দেখুৱাম। উৎপাদকীকৰণ পদ্ধতিটো হ'ল প্ৰথমে 4ৰ উৎপাদকবোৰ লিখিব লাগিব। ধৰক 2 পূৰণ 2 মানে 2 2 গুণ 4। তাৰপিছত আহিলো 12, 12ৰ উৎপাদক। 12ৰ উৎপাদক হ'ব 2 পূৰণ 2 পূৰণ 3। 2 2 গুণ 4, 4 3 গুণ 12। তাহলে এফালে আছে 2 2 গুণ 4। এতিয়া LCM, এতিয়া ইয়াৰ পৰা LCM কেনেকৈ ওলোৱা হয় এতিয়া আপুনি লিখিব পাৰিব LCM ইকুৱেল। প্ৰথমে চাব আপুনি যে এই দুটা উৎপাদক যিবোৰ ওলাইছে তাৰ লগত কি কি সংখ্যা মিল হৈ আছে। ইয়াত 2 এটা মিল হৈ আছে, ইয়াতো 2 এটা মিল হৈ আছে। আপুনি মিল থকা সংখ্যাৰ পৰা এটা লওক। 2 মিল হৈ আছে মানে 2 লৈছো পূৰণ। ইয়াতো মিল হৈ আছে 2 লৈছো। তাৰপিছত যিখিনি মিল নাই, যাৰ লগত মিল নাই গোটেইখিনি লওক। ইয়াত 3 আছে এক্সট্ৰাকে 3 ললো, মানে 2 2 গুণ 4, 4 3 গুণ 12। 2 2 গুণ 4, 4 3 গুণ 12। এই 12টো হৈ গ'ল LCM। প্ৰথমে আমি উৎপাদকীকৰণ যিটো পদ্ধতিত আপুনি 4 বা যিটো সংখ্যা দিয়া নাথাকক কিয় আপুনি সেই সংখ্যাকেইটাৰ উৎপাদক ওলাওক, ফেক্টৰ ওলাওক। মানে 4 আছে 2 2 গুণ 4, 12 আছে 2 2 গুণ 4, 4 3 গুণ 12। তাৰপিছত যিখিনি মিল হৈ আছে, মিল থকাৰ পৰা এটা সংখ্যা ল'ব লাগিব। ইয়াতো মিল আছে এটা সংখ্যা লৈছো আৰু বাকীখিনি যিমান আছে সেইটো লৈছো। এতিয়া গোটেইখিনি পূৰণ কৰিলে 2 2 গুণ 4, 4 3 গুণ 12। এইটো হৈ গ'ল ইয়াৰ LCM মানে লসাগু। এতিয়া আহিছো মই ইয়াৰ লগতে HCF মানে হাইয়েষ্ট কমন ফেক্টৰ। ইয়াৰ লগতে হাইয়েষ্ট কমন ফেক্টৰটো কি হ'ব? LCMটো হৈ গ'ল এইটো সিস্টেমত। এতিয়া গসাগুটো হ'ব, গসাগু মাত্ৰ অকল সাধাৰণ উৎপাদক, অকল সাধাৰণ উৎপাদকটো লৈ পেলাই পূৰণ কৰিলেই গসাগু পাই যাম। ইয়াত সাধাৰণ উৎপাদক মানে মিল হৈ আছে 2, ইয়াৰ পৰা এটা লৈছো পূৰণ, ইয়াৰ পৰা এটা লৈছো আৰু বাকীখিনি ল'ব নালাগে। HCF মানে অকল সাধাৰণ উৎপাদকটো অকল কমন নাম্বাৰটোহে ল'ব লাগিব। ইয়াৰ পৰা 2 লৈছো, ইয়াৰ পৰা 2 লৈছো, কি হৈ গ'ল 2 2 গুণ 4। এই 4টো হৈ গ'ল ইয়াৰ HCF হাইয়েষ্ট কমন ফেক্টৰ। তো এতিয়া আৰু এটা এক্সাম্পল ল'ম মই। আৰু এটা এক্সাম্পল লৈছো যেনেকৈ 6 12 21। 6 12 আৰু 21 ইয়াত তিনিটা নাম্বাৰ দিয়া আছে। 6 12 আৰু 21ৰ LCM আৰু HCF, LCM আৰু HCF ল'ব লাগে। তো 6 ইয়াৰ উৎপাদকবোৰ হ'ব 2 পূৰণ 3, 12 হ'বলৈ 2 পূৰণ 2 পূৰণ 3 আৰু 21 হ'বলৈ 3 পূৰণ 7। 3 7 গুণ 21, 12, 2 2 গুণ 4, 4 3 গুণ 12, 6 2 3 গুণ 6। ইয়াৰ LCM হ'ল
ইয়াত এলচিএম প্ৰথমে চাওক ইয়াৰ সাধাৰণ উৎপাদক অকল তিনিয়ে আছে, অকল তিনিটোৱে সাধাৰণ উৎপাদক হ'ল গতিকে তিনিটো লৈ লওক আপুনি, তিনি লৈছো। তাৰপিছত বাকী যিমানখিনি সংখ্যা আছে 2 2 পূৰণ 2 পূৰণ 7, বাকী যিমানখিনি সংখ্যা আছে সেই গোটেইখিনি সংখ্যাই পূৰণ কৰক। 3 2 গুণ 6, 6 2 গুণ 12, 2 12 24, 24 লগত 7 পূৰণ কৰিলে হৈ যাব 2 14 84, 84 টো হৈ গ'ল এলচিএম, 84 টো হৈ গ'ল এলচিএম। এতিয়া আহিলো এইচচিএফ। ইয়াৰ এইচচিএফ কি হ'ব? এইচচিএফ হ'ল সাধাৰণ উৎপাদক, তিনিটোহে অকল কমন নাম্বাৰ হৈ আছে, মানে কমন ফেক্টৰ হৈ আছে 3, গতিকে তিনিটো হৈ গ'ল ইয়াত এইচচিএফ। এইটো হৈ গ'ল উৎপাদকীকৰণ পদ্ধতি। এতিয়া আহিম মই চুটি হৰণ পদ্ধতি। চুটি হৰণ পদ্ধতিৰে কেনেকৈ সমাধান কৰা হয়? চুটি হৰণ পদ্ধতিটো হ'ল যদি 10 15 20 দিয়া আছে, 10 15 20ৰ লসাগু যদি উলিয়াব লাগে, যদি চুটি হৰণ পদ্ধতিত যদি ইয়াৰ লসাগু ওলাব লাগে, চুটি হৰণ পদ্ধতি এনেকুৱা হ'ল, সৰুৰ পৰা আপুনি ষ্টাৰ্ট কৰক, 2ৰে ইহঁতক হৰণ যাবনে নাই, 2ৰে ইয়াক 5 বাৰ, 2 5 গুণ 10, 15ক নাযায়, গতিকে ইয়াত এইটো তলত আহি যাব। তাৰপিছত 2 10 গুণ 20, 2 10 20 হৈ গ'ল। এতিয়া আকৌ আপুনি ল'ব পাৰিব 3, আপুনি 5 ল'ব পাৰে, 5 1 5 1 5, 5 3 গুণ 15, 5 2 গুণ 10। এতিয়া আকৌ ল'ব পাৰি 3ৰে এবাৰ, 2টো নাযায়, তলত আহি গ'ল, আকৌ 2ৰে 1। এতিয়া চাওক এইটো হৈ গ'ল চুটি হৰণ পদ্ধতি। এতিয়া ইয়াৰ এলচিএম হ'ব এই গোটেই সংখ্যাখিনি পূৰণ, 2 পূৰণ 5 পূৰণ 3 পূৰণ 2, 2 পূৰণ 5 পূৰণ 3 পূৰণ 2, 2 5 গুণ 10, 10 3 30, 30 দিয়ে 60, এই 60 হৈ গ'ল ইয়াৰ এলচিএম। আপুনি যদি এই 60টো পাবলৈ যদি আপুনি উৎপাদকীকৰণ পদ্ধতি ব্যৱহাৰ কৰে, তেনেহ'লে সেইটো তাতে কৰাৰ পিছত এনসাৰ আপুনি 60 পাব। এইটো হৈ গ'ল চুটি হৰণ পদ্ধতি।